Hi guys, welcome back to my YouTube channel. আজি মানে আমি জিতু মই ৰবীন্দ্ৰ মানে দুৰ্গা পূজা চাব যাই আছো বাকেশ্বৰীত পালাইছো আৰু ইফালে মোৰ টুকু ৰবীন্দ্ৰ আৰু টিউ তো এতিয়া ব্লগ যাম আমি দুৰ্গা পূজা চাবা গাইস আমি মানে চাৰিটাই আজি পূজা চাব যাই আছো এতিয়া ব্লগ যাও ভিডিঅ' কৰো পুৰা মানে গাইস পূজা চাব যাই আছো বাকেশ্বৰীত भाई जितु और रवींद्र गाड़ी फासी गई पूरा अवस्था साफ सिलाब लगा हो गई रास्ता फाइनली आमी आहि पालो बाकेश्वरी लगते दुर्गा पूजार सकलोके शुभेच्छा जनालो एतिया बोलक आपनालोके मोर लगत भिडिओটোৰ জৰিয়তে बाकेश्वरी চাও गाइस এতিয়া আমি যাই আছো লাহে লাহে কৈ ভিতৰত যাম আৰু এইফালে চোৱা মেন মানে গেটটো বাকেশ্বৰী এইটো এইফালে আমি সোমাই যাব লাগিব তো এতিয়া মানে স্যান্ডেল পিন্ধি আহিছো স্যান্ডেল খুলিব লাগিব স্যান্ডেল খুলি কিনে আহি আছো এই ভিতৰত যাম তো এতিয়া স্যান্ডেল খুলি কিনে লক পাই আছো গাইস এতিয়া মানে ভিতৰত যাম এই মন্দিৰৰ ভিতৰত যাম हो जाओ guys ya teman he ase kali dulu e photo sale dulu dia mane log free aro yar pore belok puri sak na guys tara to puri to ho jate dia mane ami jilapi khana oke man dam oi 40 wah wah 30 টাকা কিলো guys jilapi lulu khaba lage dhor usai di na lo kha अरे कौन भौंक रहा है ये बदतमीज এই গাইস গরম গরম খিচাৰি জিতু খাং খাং কৰি আছে জিতুৰ কাৰণে আহিলো গাইস আমাৰ মানে খাৱাৰ প্লেন নাছিলা জিতু খাং বুলি ক'লে কাৰণে আহিলো গৰম গৰম খিচাৰি খাওয়াৰ কথা তো গাইস ইয়াতে মানে খিচাৰি খাই আহিলো আৰু ইফালে চাও ৰাস্তা পুৰা একদম বেয়া ইয়াৰ মানে গোবৰ্ধনত যাম বুলি ভাবিছো বলক যাম আমি গোবৰ্ধনত गाइस इতিয়া যে আছো আমি গোবৰ্ধন তো গোবৰ্ধনত লগ পাই আছো A few moments later বললাম গোবৰ্ধন সামনে গেলা এই গাড়ি আহি থাকে যাবে সবই
এইফালে যিটো মোক দেখি আৰু আৰু এইফালে আমি পুৰা জিকি জিকি আহিলোঁ গাইজ তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ৰাস্তা গোবৰ্ধন পূজা আহি পালোঁ গোবৰ্ধন পূজা ভিতৰলৈ যাই কিনে ক'ত থাকবে তাতে গাইছ এইটো মানে সেয়া চেয়া কৰি ল'লোঁ আৰু দুজন জিকি জিকি যায় আপোনালোক গোটেইবিলাকে গাইজ পুৰা একদম বৰষুণ দি আছে তো আমি ইয়াৰ পৰা ওলাই দিওঁ এতিয়া মানে 4টাই বাজিলা ঘৰতে যাব লাগে গাড়ী আছে সিপাৰে তো লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু বৰষুণো দি আছে 4টা বাজিল দেৰি হ'ল ঘৰ যাই পৰা মানে ৰাতি হ'ব একদম এতিয়া আমি আহি পালোঁ কেম্পৰ এই পূজা চাম মানে ভিতৰত নাযাওঁ বৰষুণ দি আছে যিহেতু ঘৰতে যাব হয় আৰু 4টা 5টা বাজিল এতিয়া মানে এতিয়া মেইন কেম্পত কিবা খাই কেনে ঘৰত যাম আহি পালোঁ ইয়াতে মানে কিবা এটা খাই আৰু ঘৰত যাম ক'ত খোৱা যাঙাচোন সিপাৰে ভিতৰে যাঙা এই গাইছ কেম্পৰ পূজা কেম্পত মানে বেছি মানুহ নাই আজি ইয়াতে মানে কিবা খাই ল'ম তো যাম যে খাই ইয়াতে চাওমিন খালোঁ ইয়াতে চাওমিন খাই লৈ ঘৰত যাম আৰু এতিয়া আন্ধাৰ হ'ল কিবা কবি আজি ডাইলগটো মাৰিব অলপ অঁ আজি ডাইলগটো অলপ বস্তু গ'লে যিটো মাৰিব আৰু আজি মানে পূৰা বৰষুণ সেইকাৰণে পূজা চাই ভালেই নালাগে অলপ মানুহ শান্তি নাই মানে বৰষুণে বৰষুণ এতিয়া খানা মেইন যে খা গাইছ আমি চাওমিন তাওমিন খাই ইয়াতে পকা মিঠাই ল'লোঁ এই চাওক এই জিলাপি আৰু পকা মিঠাই ল'লোঁ এতিয়া মানে ঘৰ যাম গুচলাই হয় আৰু চাব পাৰে আন্ধাৰে হ'ল কেম্পত খাওঁ কি লভিয়া গাইছ চব জিলাপি দিয়াৰ পাছতো তাৰমানে আৰু নিজে খাবা সেই আৰু গাইছ পানী আজি মানে অলপ পূজা চাই অলপ মানুহ ভালে নালাগিলা আজি পূজা চাই কেনে লাগিলা গাইছ পুৰা পানী মাৰে যে এইবাৰ ক মানে পূজা চাই কেনে লাগিল আজি বহুত ভাল লাগিল এটা বিৰাট দুখ আমি এটা চাব ললো समझ रहे हो आप समझ रहे हो মানে বিজত টকলা এটা ল'লোঁ বিজত টকলা লৈ মানে বিজত 40 টকা মানে এখন জিলাপি আৰু পিঠা খাই আহিলোঁ গাইছ এতিয়া আমি যাম ঘৰত 2000 years later গাইছ মানে ভিডিঅ'টো তাতে শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু মানে তাতে শেষ নকৰিলোঁ এতিয়া মানে আমি ৰাতিও যাই আছোঁ পূজা চাবৰ কাৰণে এবাৰ যাই আছোঁ বকত এতিয়া বাজিল 7টা তো এতিয়া আমি যাই আছোঁ বকত পূজা চাবৰ কাৰণে তো এতিয়া লগ পাই আছোঁ বকত দিছ ইজ বকৰ পূজা গাইছ গেট
গাইছ দিছ ইজ বকশনিবাৰ বজাৰৰ পূজা এইফালে চাপুৰা পানী পৰি আছে তাৰ চিনেমেটিক শ্বট দেখাই দিওঁ আপোনালোকে চাওক Claro. তো গাইজ ভিডিওটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আজিৰ কাৰণে বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই